ককিলাত চাকৰিয়া খাবাত দি নিজে উলিয়ালে স্বাৱলম্বী হোৱাৰ পথ। উন্নত মানৰ গাই গৰু পুহি স্বচ্ছল হৈছে বহু পৰিয়াল। আমূলে আনিলে আমূল পৰিৱৰ্তন ককিলালৈ। বঙাইগাঁও জিলাৰ ককিলাত উন্নত জাতৰ গাই গৰু পালন কৰি বহু লোকে স্বাৱলম্বী হোৱাৰ লগতে নিতৌ ৬-৭ হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। SBI বঙাইগাঁও শাখাৰ মুখ্য প্ৰবন্ধক ৰামকৃষ্ণ নাথ, সহপ্ৰবন্ধক গাৰুপাদু হালদাৰে ককিলাৰ যুৱকসকলৰ এনে কৰ্ম চাই উৎফুল্লিত হয়। গো পালনৰ উৎসাহ দেখি গো পালকক SBI শাখাৰ পৰা সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিষয়া দুজনে। ডিৰেকশ্যন আমুলৰ যিবিলাক নীতি নিয়ম সেইবিলাক নীতি নিয়ম পালন কৰিহে গো পালন কৰি আছে তেওঁলোকে। খুব ভাল লাগিছে। গোটেই এৰিয়াখন আমি আমাৰ এই সম্বন্ধে কোনো আইডিয়াই নাছিলে, ধাৰণাই নাছিলে যে আমাৰ এই বঙাইগাঁও জিলাত ইমান ডাঙৰকৈ গো পালন কৰি আছে, এওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে আৰু সম্পূৰ্ণ বৈজ্ঞানিকভাৱে বৈজ্ঞানিক বিধিসন্মতভাৱে তেওঁলোকে গাখীৰখিনি যোগান ধৰি আছে আমুলক। আমি দেখা পাই খুব ভাল লাগিলে আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ এই এতিয়া যি পৰিমাণ যি হাৰত তেওঁলোকে গো পালন কৰি আছে দিনে দিনে তেওঁলোকৰ এইটো আৰু বৃদ্ধি হ'ব। আৰু আমি এটা আশা লৈ আহিছোঁ, আমি যদি পাৰোঁ এওঁলোকৰ লগত কিবা আৰ্থিকভাৱে যদি আমি কিবা সহায় কৰিব পাৰোঁ, আমি সেইখিনি উদ্দেশ্য লৈ পেলাই আচলতে আমি ইয়াতে আজি আহিছিলোঁ। আমি চাওঁ তেওঁলোকৰ লগত আমি কথা পাতিম, তেওঁলোকৰ কি অভাৱ অভিযোগ আছে আৰু আমি তেওঁলোকক কেনেদৰে কি সহায় কৰিব পাৰোঁ সেইখিনি আমি তেওঁলোকৰ লগত বিস্তাৰিত আলোচনা কৰিম। আলোচনা কৰি পেলাই আমি এটা সিদ্ধান্তত আহিব পাৰিম। বঙাইগাঁও জিলাত সমবায় ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে গো পালন কৰাৰ বাবে গোপালকসকলক বিভিন্ন ধৰণে সহায় কৰিব বুলি আশ্বাস দিয়ে। ডেইলি 2 সময়ত মানে ৰাতিপুৱা আৰু আবেলি মিলি মোটামুটি 4,000 লিটাৰৰ ওপৰত হয়। এতিয়া অলপ গাখীৰ কমিছে, আমাৰ ইয়াতে মানে 7,000 লৈকে গাখীৰ উৎপাদন হয়। আৰু এই হিচাপতে মই এটা ধন্যবাদ জনাওঁ আমাৰ বেংকৰ পৰা অহা আমাৰ ৰিজনেল মেনেজাৰ ছাৰসকলক, যে ছাৰে অলপ আগতে ইয়াতেই ক'লে যে সেইটো ধাৰণাই নাছিল। আমাৰ ডিষ্ট্ৰিক্টতে এনেকুৱা এটা ভাল স্কোপ আমাৰ এই ককিলা অঞ্চলত গঢ়ি উঠিছে যে গাখীৰ জৰিয়তে গো পালনৰ জৰিয়তে মানুহে সেল্ফ ডিফেন্স লৈ আছে। যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ইয়াতে এমপ্লয়ী হিচাপে কাম কৰি আছে, সেল্ফ ডিফেন্স ল'ব পাৰিছে। তো মই বিভাগীয় কৰ্তৃপক্ষসকলক বিশেষ কৰি আমাৰ বেংক ছেক্টৰক এটা বিশেষ অনুৰোধ জনাওঁ যে তেওঁলোকৰ ভাষ্যত মই খুবেই আনন্দিত হৈছোঁ যে বুজি পাইছে, হয়তো মোৰ ক'ব লগা হোৱাই নাই, যে ইয়াতে অলপ এছিষ্টেঞ্চ অলপ ছাপৰ্ট দিলে আমাৰ ৰাইজখিনি আৰু আগুৱাই যাব পাৰিব। যি হোৱাইট ৰিভলিউশ্যন আৰম্ভ হৈছে এই হোৱাইট ৰিভলিউশ্যনত আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াক অলপ সহযোগ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মাছপাৰা আহি খুবেই আনন্দিত উপলব্ধি কৰিলোঁ আৰু আমি ইতিমধ্যে 5-6টা ঘৰত দেখা পালোঁ যে সিহঁতৰ গো পালন কেনেকৈ কৰে, গাখীৰ কেনেকৈ যোগান ধৰে। সিহঁতে আমুলৰ ছ'চাইটিতো আমি গ'লোঁ, তাতে ছ'চাইটিত কি ধৰণে সিহঁতে গাখীৰবিলাক লয়, টেষ্টিং পদ্ধতিটোও দেখা পালোঁ। সিহঁতৰ একাউণ্টিং ছিষ্টেম কেনেকৈ টকাবিলাক জমা হয় আৰু টকাবিলাক কৃষকে কেনেকৈ পায়, তাৰোপৰি সিহঁতে যিটো বোনাছ পায় তাৰে ষ্টেটমেণ্টবিলাকো দেখা পালোঁ। দেখা পাই দেখিলোঁ কৃষকে যথেষ্ট উপকৃত হৈ আছে। দীঘলীয়া লাইন লাগিছে মানুহে গাখীৰ জমা দিয়াৰ কাৰণে। সেইটো এটা নতুন এটা অভিজ্ঞতা হ'ল ইয়াতে। আৰু যিখিনি আমি গোপালন কৰা মানুহখিনিক লগ পালোঁ, সিহঁতৰ যিটো লগত কথা বতৰা পাতি দেখিলোঁ সিহঁতৰ বহুত উন্নতি হৈছে আৰু ভৱিষ্যতে আৰু উন্নতি হওক তাৰে কামনা কৰিলোঁ। লগতে আমি ভাৰতীয় ষ্টেট বেংক অফ বঙাইগাঁৱৰ পৰা আমি এটা যোগাযোগ সিহঁতৰ লগত ৰাখি আছোঁ যে অদূৰ ভৱিষ্যতে যাতে এওঁলোকৰ লগত আমি এটা টাই আপ কৰি কিবা আৰ্থিক অনুদান এই আমাৰ কৃষকসকলক আগবঢ়াব পাৰোঁ নেকি, তাৰে এটা আমি এওঁলোকৰ লগত যোগাযোগ ৰাখিম এতিয়াৰ পৰা। আপোনাৰ নাম? মোৰ নাম শ্ৰী ৰামকৃষ্ণ ছাৰ, চিফ মেনেজাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ৰিজনেল অফিচ বঙাইগাঁও। সাইফুল ইছলাম আচলতে তেওঁ এজন উদ্যোগী যুৱক। বহুদিন আগৰ পৰাই বিভিন্ন পন্থাৰে তেওঁৰ পৰিয়ালৰ লগতে এই অঞ্চলৰ কিছুসংখ্যক যুৱকক তেওঁ কৰ্মসংস্থাপন দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিছে। আজি কিছুদিনৰ পৰা তেওঁ গো পালনৰ ব্যৱস্থাৰে এই নিজে স্বাৱলম্বী হৈছে। লগতে এই অঞ্চলৰ কিছুসংখ্যক খেতিয়কক তেওঁ গো পালনৰ যি এটা পদ্ধতি, এই পদ্ধতি সম্পৰ্কে তেওঁ কিছু হয়তো আহিলা বা কিছু শিক্ষা প্ৰদান কৰিছে, যাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ ৰাইজৰ কিছু উপকাৰ হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ পৰা আচলতে আপুনি নিবনুৱা সম্পৰ্কে কি ক'ব?
নিবনুৱা ইতিমধ্যে মই কৈছোঁ কথাখিনি যে কিছু সংখ্যক যুৱকক তেওঁৰ ইতিমধ্যে নিয়োগ কৰিছে আৰু কিছু কৃষি ওপৰত নিৰ্ভৰশীল কিছু সংখ্যক মানুহক তেওঁ ইয়াৰ জৰিয়তে যে আমি পৰিয়ালখিনি পৰিচালনা কৰিব পাৰোঁ ভালদৰে চলিব পাৰে তাৰ ব্যৱস্থাৰ কাৰণে যুৱকসকলক আগবাঢ়ি অহাৰ কাৰণে তেওঁ আহ্বান জনাইছে। কিছুমান দেখা গৈছে কিছুমান শিক্ষিত নিবনুৱা আছে, সেইসকলক আপুনি এই চাইফুল ইছলামৰ জৰিয়তে কি জনাব বিচাৰে? তেওঁলোকক মই জনাব বিচাৰোঁ যে চাইফুল ইছলামৰ নিচিনা এজন মানুহ, সি অৰ্ধশিক্ষিত মানুহ এজনে যদি এই গৰু পালনৰ উদ্যোগেৰে যদি ইমানখিনি আগবাঢ়িব পাৰিছে, নিশ্চয় শিক্ষিত মানুহখিনিয়ে যদি ইয়াত এই ধৰণে তেওঁলোকে হয়তো কামখিনিত সহযোগ কৰে, তেওঁলোকে নিশ্চয় ইয়াতকৈ বেছি লাভৱান হ'ব বুলি এই সুযোগতে মই আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আজি চাইফুল ইছলামে যি গোট পালন কৰি আছে তাৰ উদ্যমীটো প্ৰকাশ পোৱাত নিশ্চয় এই অঞ্চলৰ যুৱকসকলৰ বাবে এটা প্ৰেৰণাৰ উৎসৱ হ'ব আৰু এইখিনি আপোনালোকে এই মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে তাৰ সেই প্ৰয়াস কৰাৰ কাৰণে আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ ৰাজ্যখনত অসংখ্য নিবনুৱা যুৱক যুৱতীবোৰ আছে, তেওঁলোকৰ কৰ্মসংস্থানৰ ব্যৱস্থা নাই। এই চাইফুল ইছলাম এটা নিদৰ্শন হ'ব লাগে। মই ভাবোঁ তেওঁ যদি চৰকাৰৰ ফালৰ পৰা তেওঁক যদি আৰ্থিক কিবা অনুদান দিয়ে, এই অঞ্চলৰ যিবোৰ যুৱক যুৱতী আছে তেওঁলোকে নিশ্চয় এটা প্ৰেৰণা পাব। এইখিনি প্ৰেৰণাৰ সহায়ত এই যুৱক যুৱতীবোৰেও যদি চাইফুলৰ নিচিনাকৈ গো পালনৰ ব্যৱস্থা কৰে, তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। আৰু এইখিনি আশা কৰিছোঁ যাতে চৰকাৰে এই চাইফুল ইছলামক গো পালনৰ ক্ষেত্ৰত আৰ্থিকভাৱে কিছু অনুদান দিয়ে। এই অনুদান পালে নিশ্চয় তেওঁ আৰু ভালকৈ স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁৰ এই নিদৰ্শনৰ জৰিয়তে আমাৰ এই এলেকাৰ যিবোৰ যুৱক যুৱতী বেকাৰ যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও তাৰ প্ৰেৰণা পাই পেলাই নিজকে আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে এটা ৰাস্তা পাব। মই চৰকাৰক কৰজোৰ আহ্বান জনাইছোঁ যাতে চৰকাৰে তেওঁলোকৰ যিকোনো মাধ্যমৰ যোগেদি এই পৰিয়ালটোক আৰ্থিক অনুদান দি পেলাই সহায় কৰে আৰু আমাৰ এই যুৱক যুৱতীসকলক এটা প্ৰেৰণা দিয়াৰ কাৰণে প্ৰয়াস কৰে। এইখিনি মই চৰকাৰক আবেদন কৰোঁ। উল্লেখ্য যে লকডাউন আৰু গো খাদ্যৰ নাটনিৰ বাবে বহু লোক জুৰুলা হৈ পৰিছে। যদিও ককিলা অঞ্চলৰ গাখীৰ আমুল কোম্পানীয়ে লোৱাৰ বাবে বহু গো পালকে আৰ্থিকভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে। নাম্বাৰ পৰা চাইফুল ইছলামে গো পালন কৰি বৰ্তমান প্ৰতিদিনে 80 পৰা 90 লিটাৰকৈ গাখীৰ উৎপাদন কৰি আছে, যাৰ বাবে সফল হৈছে চাইফুল ইছলাম। লগতে চাইফুলে নিবনুৱা যুৱকসকলক এনেই বহি থকাতকৈ গো পালন কৰিলে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কয়। ককিলাৰ পৰা ইয়াছিন আলী ৰিপৰ্ট, জন নিউজ।